অঞ্চলৰ বাসিন্দাসকলক ধন্যবাদ জনাইছোঁ। আমাৰ এই যে আমি ইয়াত এটা আগ্ৰা এনজিঅ'ৰ উদ্যোগত আমি ইয়াত এটা হেণ্ডলুমৰ প্ৰডাক্ট আৰু ট্ৰেইনিং চেণ্টাৰ এটা ছেকেণ্ড এইটো আচলতে ক'বলৈ গ'লে আমাৰ তামোলপুৰত অলৰেডি চলি আছে। গতিকে এই ছেকেণ্ড চেণ্টাৰটো স্থাপন কৰাত আমাৰ ইয়াত যিসকলে সহযোগ কৰিলে সেইসকলক মোৰ ফালৰ পৰা ধন্যবাদ জনালোঁ আৰু আমি এই চেণ্টাৰটো ভালদৰে চলাম বুলি আশা ৰাখিলোঁ। ইয়াত আমি বেচিকেলি আমি ট্ৰেডিশ্যনেল কাপোৰবিলাকৰ ওপৰত ধ্যান দিছোঁ, কাৰণ এইটো হেণ্ডলুম চেণ্টাৰ হয়। আমি য'ত পাৱাৰলুম থাকিব তাত হয়তো আমি অকণমান বেলেগ ধৰণৰ প্ৰডাক্ট চিন্তা চৰ্চা কৰি আছোঁ। সেয়া তামোলপুৰত আমি পাৱাৰলুমৰো ব্যৱস্থা কৰিছোঁ, কিন্তু ইয়াত যিহেতু ষ্টাৰ্টিং, কাৰণ ট্ৰেইনিং লাগে চবকে কাম শিকাৰ কাৰণে, গতিকে প্ৰথমতে আমি হেণ্ডলুমৰ ওপৰত গুৰুত্ব দিছোঁ। হেণ্ডলুমত যিহেতু আমি ট্ৰেডিশ্যনেল যিবিলাক গাঁৱলীয়া সাজপাৰবিলাক বনোৱা যায়, মেখেলা চাদৰ হওক, দখনা হওক, ৰেগে ৰেগাং হওক, সেইবিলাক বনোৱাৰ কাৰণে আমি গুৰুত্ব দিম প্ৰথমতে। হয়, আমি কাৰণ ট্ৰেইনিং নিদিলে কোনো কাম কৰিব নোৱাৰে। যিখিনিয়ে জানে বাৰু সেইখিনি বেলেগ কথা, কিন্তু বহুত মহিলা আছে যোনে এতিয়াও জাকাৰ মেচিন চলাব নাজানে। আৰু অকল তাঁতশালত যদি আমি বহি থাকোঁ, আমাৰ আজি বাণিজ্যিক যি কণ্ডিশ্যন তাত আমি ফেৰ মাৰিব নোৱাৰিম। গতিকে আমাক অকণমান হ'লেও আধুনিক ব্যৱস্থাৰ প্ৰয়োজন, আৰু সেইবিলাক আমাৰ গাঁৱৰ বহুতে শাল বব জানিলেও সেই ব্যৱস্থাবিলাক নাজানে। গতিকে আমি সেইবিলাক আগে শিকাই বুজাই লৈ তেওঁলোকৰ দ্বাৰা কাম কৰিম বুলি আশা ৰাখিছোঁ। হয়, আমি আগ্ৰা এনজিঅ'ৰ পৰা যিখিনি পাৰোঁ আমি চেষ্টা কৰি আছোঁ, আৰু আমি জানো যে BTR গভৰ্ণমেণ্টেও এই ক্ষেত্ৰত বহুত হেল্প কৰি আছে, কিন্তু আমি এতিয়ালৈকে তেওঁলোকৰ লগত কোলাবৰেট কৰি কাম কৰিব সুযোগ পোৱা নাই। কিন্তু আমি এনজিঅ'ৰ ফালৰ পৰা যিখিনি আমাৰ সম্বল, আমি যিখিনি জেগাত চেণ্টাৰ কৰাৰ কাৰণে চেষ্টা কৰিম আমি।